আমার যেহেতু 1 মে আমি বিশ্ববাসীর বুকুত বা ভারতৰ বুকুত আমাৰ বড়োফাৰ নামত যে এটা ঐতিহাসিক এটা ৰাস্তা কৈলাশনগৰত ভাৰত চৰকাৰৰ স্বীকৃতি দিলে মই ভাৰত চৰকাৰ আৰু আমাৰ অসম চৰকাৰ সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ বিটিআৰ প্ৰধান ডাঙৰীয়াক আমি বিটিআৰ বাকী হিচাপে বা মই বাক্সাবাসী হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সঁচাকৈ আমাৰ বড়ো জনগোষ্ঠীৰ এইটো এটা চিৰকালীন এটা আত্মাৰ শান্তি পোৱা এটা দিন আমাৰ যোৱাকালি হৈ গ'ল মই হৃদয়ৰ পৰা আমাৰ ভাৰতৰ হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰে লগত মই আমাৰ এই বিটিআৰ চৰকাৰৰ যি এটা নীতি প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰ গঠন কৰাৰ পৰাই শিক্ষাক গুৰুত্ব দি পেলাই কাৰণ বিগত যি 17 বছৰ শাসন আছিলে শিক্ষাটো ভৰিত তলত মোহৰাই ৰাখি পেলাই হাগ্ৰামাই যি ধৰণৰ পৰিৱেশ হত্যা হিংসাৰ চলাইছিল শিক্ষা বুলি ক'লে শিক্ষা স্কুলত ছাগলী বান্ধা এটা ভঁৰাল বনাই থৈছিল গুৰু বান্ধা এটা মানে ভঁৰাল বনাই থৈছিল আৰু শিক্ষা লোৱা মানুহক কেনেকৈ কৰি ধ্বংস কৰিব পাৰে শেষ কৰিব পাৰে তাৰ পৰিকল্পনা কৰি তেখেতে 17 বছৰ হিটলাৰী শাসন কৰি পেলাই আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক এটা একেবাৰে নিমমা অৱস্থা শিক্ষা ল'ব পৰা ব্যৱস্থা কৰি নিদিয়াৰ আজি প্ৰমোদ বড়ো ডাঙৰীয়াই এই 4 বছৰতে অসমৰ ভিতৰত এনেকুৱা এটা পৰিৱেশ আমাৰ উত্থান হ'ল যোৱা বছৰ চিৰাঙত এইবাৰ বাক্সাত আমি বাক্সাবাসী হিচাপে বহুত গৌৰৱিত হৈছোঁ আজি আমি বাক্সা ডিষ্ট্ৰিক্টে আমাৰ আৰ্ট ষ্ট্ৰীমত আমি ফাৰ্ষ্ট ৰেংকত অসমৰ ভিতৰত যাবলৈ সক্ষম হৈছোঁ এইটো সৰু কথা নহয় এইটো হাৱাত উৰি যোৱা কথা নহয় এই পজিশ্যন আনাৰ কাৰণে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই 24 ঘণ্টাৰ ভিতৰত তেখেতে মাত্ৰ 4 ঘণ্টা 5 ঘণ্টা ধৰি শুই পেলাই তেখেতে এই ৰিজাল্টটো আনিছে আজি বাক্সা খালি আৰ্টছত নহয় শিক্ষা যেহেতু খালি আৰ্টছত কিয় তাৰ পৰিণামটো আমি কমাৰ্চতো পাইছোঁ কমাৰ্চত আমি অসমৰ ভিতৰত বাক্সা ডিষ্ট্ৰিক্ট আজি 2nd ডিভিজন 2nd ৰেংক আমি সায়েন্সত আজি 3rd ডিভিজন মানে 3rd ৰেংকত আমি বাক্সা আজি পাবলৈ সক্ষম হৈছে এটো অসমৰ এটা বুৰঞ্জী আমাৰ সেই বাক্সা ডিষ্ট্ৰিক্টৰ হৈ গ'ল একমাত্ৰ মানুহৰ কাৰণে এটো হ'ল আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি 18 ঘণ্টা সাৰ্ভিস যি 20 ঘণ্টা 24 ঘণ্টাৰ ভিতৰত সাৰ্ভিস ইয়াৰ আমি আজি সাৰ্টিফিকেট পাবলৈ সক্ষম হৈছোঁ সঁচাকৈ মোৰ হৃদয়টো কান্দি উঠিছে মই এনেকুৱা এটা মোৰ আনন্দ মোৰ গৌৰৱ মই অনুভৱ কৰি আছোঁ যোৱা 2-3 দিন ধৰি যে সঁচাকৈ যে এটা ভাল এটা গাছ ৰুলে গাছত পানী যদি আমি সাৰ যদি আমি ভালকৈ দিওঁ মানুহে যদি সঁচাকৈ চিন্তা কৰে যে নাই বনাব পাৰে আমাৰ অঞ্চলতো হিংসা শেষ কৰি পেলাই সকলোকে সমান অধিকাৰ দি পেলাই আমিও কিবা গঠনমূলক কাম কৰিব পাৰে তাৰ পৰিণামটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই দিছে এই কাৰণেই বাক্সাবাসী ৰাইজে আজি এই মানে এই যোনটো সপোন বিটিআৰৰ প্ৰধান ডাঙৰীয়াৰ সপোনটো বাস্তৱ কৰিবলৈ সক্ষম হৈছে কোনোৱে ভাবিব নোৱাৰা কথা এই অসমতো বা আমাৰ ভাৰতৰ বিভিন্ন ঠাইত তেনেকুৱা কাম খুব কমেই হৈছে আমি কেইদিনমান আগতে বৰ্মাত আমাৰ যোনটো স্পেচৰ কাৰণে যোনটো লেব স্পেচত যোৱা যোনটো লেব সেই লেবটো তাতে মানে নিৰ্মাণ কৰা হৈ গ'ল তাৰ লেবৰেটৰী সেট কৰা হৈ গ'ল ইয়াৰ পৰা আমি কি আশা কৰিব পাৰোঁ আমি একেবাৰে স্পষ্ট যি ধৰণৰে আমি বাক্সাবাসী ৰাইজে আৰ্টছত নাম্বাৰ 1 আমাৰ অসমৰ ভিতৰত কেইদিনমান পিছতে আমাৰ বিটিআৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে এতিয়া স্পেচত গৈ পেলাই তাত স্পেচৰ মানে সাৰ্ভে স্পেচত গৈ পেলাই তেখেতসকলে এই জ্ঞানটো পাব ৰকেট যোনটো সায়েন্স এই সায়েন্সটো তাতে পাব
মই সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক যে আহি থকাৰ দিনত তেখেতে আৰু এনেধৰণৰ কামটো কৰি গৈ থাকিব। বিটিআৰ চৰকাৰৰ মই এজন কাৰ্যবাহী সদস্য, মই তেখেতৰ লগত কাম কৰি আজি এই সময়ত গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এইকাৰণে আপোনালোকক নিমন্ত্ৰণ কৰি আহিছোঁ। गुनगोनां सोलोंथाइ लानो गोसो गुदुं फरायसाफोरनि थाखाय गोजोनथाव खौरां। क'क्राझारनि बालागाव सेन्ट आन्स कलेजाव 2025-26 बोसोरनि थाखाय गोदानै मुं थिसननाय हाबाफारिया जागायबाय। एचएस थाखोआव आरो FYUG थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया सोलिगासिनो दं। क'क्राझारनि साहा बालागावआव थानाय सेन्ट आन्स कलेजनि एचएस थाखोआव कमार्स आरो आर्ट्स स्ट्रीमाव इंलिश मिडियामाव गोदानै मुं थिसननाया सोलिगासिनो दं। आरो बेजों लोगोसे FYUG एबा 4 इयार आन्डार ग्रेजुएटनि थाखायबो कमार्स आरो आर्ट्सआव गोदानै मुं थिसननायाबो जागायबाय। FYUG नि आर्ट्सनि थाखाय इंलिश, बड', एसामिस, पलिटिकल साइन्स, एडुकेशन, इकोनॉमिक्स, हिस्टरी आरो सशियोलॉजी आयदायाव मेजर लानानै सोलोंथाइ लानो हागोन। आरो बिकमनि थाखाय फाइनेंस, एकाउन्टेन्सि, मार्केटिंग, मेनेजमेन्ट आरो HR मेनेजमेन्ट आयदायाव मेजर लानानै सोलोंथाइ लानो हागोन। गुनगोनां फोरोंगिरिफोरनि सोलोंथाइ होनायजों लोगोसे बेवहाय बायदि उफ्रा सोलोंथाइबो होनाय जायो, जेरै कम्पिउटार क्लास, स्पोकेन इंलिश कोर्स आरो गुबुन सार्टिफिकेट कोर्सफोरनिबो सोलोंथाइ लानो खाबु होनाय जायो। बे कलेजाव स्पोर्ट्स फेसिलिटिज, लाइब्रेरी फेसिलिटिज, वाइफाइनि फोनांजाब राहाजों इन्टारेक्टिभनि राहा आरो स्मार्ट बोर्ड, क्लासरूम, एयार कन्डिशन, कम्पिउटार लेब आरो बेजों लोगोसे माखासे फरायसाफोरनो रिमिडियल क्लासनिबो खाबु होनाय जायो। हौवा आरो हिन्जावफोरनि थाखाय आलादा आलादा हस्टेलनिबो सुबिदा दं। जायफोर फरायसाफोरा गुनगोनां सोलोंथाइ लानो गोसो गुदुं, नोंथांमोना क'क्राझार बालागावआव थानाय सेन्ट आन्स फरायसालिमायाव मुं थिसननो हासिगोन। गोबाङै मिन्थिबावनो थाखाय नैबे जानबुं एबा कन्टेक्ट नं 6003786924 आव जगाजग खालामदो एबा सुलाद लाहरनो हागोन।